নমস্কাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভাল। এতিয়া ওলাই মেলি ৰেডি হৈছোঁ ওচৰতে থকা মামাৰ ঘৰলৈ যাবলৈ। মামাৰ ঘৰত নিমন্ত্ৰণ কৰিছে দেৱালীৰ পূজাৰ উপলক্ষে। চাই যাব ভিডিঅ'টো, দেখাই যাম আপোনালোকক। এতিয়া সময় 3টা বাজিবলৈ 15 মিনিট আছে। এইখিনি সময়ৰ পৰা আমি কেনেকৈ পাৰ কৰোঁ দেখাই যাম, চাই গৈ থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। সেউজীয়া এখন সুন্দৰ মনোমোহা গাঁও। গৈছোঁ ধৰা হাতত ধৰা। এয়া ধুন বেটা, এইফালে আহি আছে মামী, হাত আছে। চাই থাকক ভিডিঅ'টো। আমি এতিয়া গৈ পাই লওঁ, তাৰপাছত দেখাই যাম। ঘূৰি মেলি খাই মেলি আহিলোঁ ঘৰলৈ। ঠাণ্ডা বাহিৰত পুৰা। চল লৈ লৈছোঁ। আজি ভাত খাবলৈ মামীহঁতৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছে। এইফালে মামীয়ে বনাই আছে। কৈছে তিলৰ চাটনিখিনি মিক্সিত দি দিবলৈ। এতিয়া মই তিলৰ চাটনিখিনি মিক্সিত দি লওঁ। তিলৰ চাটনি, জলকীয়া, নহৰু, তিল মিক্সিত এতিয়া মই পিচিম। এয়া ঔটেঙা মটৰ ভাজিব, তাৰপাছত দেখাম মই ন। হেপী দেৱালী লাষ্ট। মাংস খাবলৈ কাকপথাৰ পৰা আহি ফিলবাৰী পাই গ'লি। যোৰহাটৰ পৰা আহি কাকপথাৰৰ পৰা আহি ফিলবাৰী মাংস খাই আছো। হাঁহৰ মাংস পুৰা টেষ্টি হৈছে। মা ঘৰত, দাদা ঘৰত, বৌ ঘৰত। ইয়াত আৰু কি লাগে আৰু খানা বনোৱাত ব্যস্ত। তিলৰ চাটনি এয়া
এইফালে ভাত চালাড যাওঁ দেই থাকক বাই বাই মুখত একদম আগত গৈ বাই বাই দি দিয়া কেক কাটিম কোৱা